friend. Good morning. আপোনালোক সকলোকে আমাৰ টিবেনিতা গগৈলৈ স্বাগতম জনাইছো মই নবইনতা আৰু মই টিবেনিতা আপোনালোক সকলোকে আগতেকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো লকডাউনৰ মাজতে জনাইছো আৰু কাইলে উৰুকা কিন্তু আমি পিঠাগুৰি আমি আজিয়ে খুনিলো তাৰ পৰা আমি ব্লগটো আৰম্ভ কৰিম আৰু ব্লগটো আপোনালোক সকলোৱে এনজয় কৰিব আৰু ব্লগটো লাষ্টলৈকে চাব তেন্তে বলক আমি ভিডিঅটো আৰম্ভ কৰো এয়া আমি এটা পিঠাগুৰি খুনিবলে লৈছো আৰু আইতা এজনী আমাৰ ইয়া সহায় কৰি দিছে এগৰাকী টিবেনিতা গগৈ তাই পিঠাগুৰি বহাই দি ছোৱালী বিলাকে বাৰু পিঠা পনা বনাব জানে ন কিছুমানৰ ঘৰত মানে ছোৱালী নাথাকেতো ল'ৰা থাকে তেওঁলোকে মাকে অসুবিধা হলে মানে আপোনালোকে পিঠা পনা বনাই কৰি দিব পাৰে মই বনোৱা ষ্টাইলটোৱেদি আপোনালোকে এবাৰ বনাই চাব পিঠাবোৰ পুৰা বৰা চাউলৰ পিঠা একদম পুৰা লাগি নধৰে এনেকে এবাৰ বনাই কৰি চাব আছে এতিয়া আমি পিঠাগুৰিখিনি হৈ গ'ল তাৰ পিঠাগুৰিখিনি বনাবলৈ লৈছো ইয়াৰ বল তাত লৈ পিঠাগুৰিখিনি মই লৈ লৈছো যিমানখিনি বনাই তাৰ পৰিমাণে লৈ লৈছো আৰু মই কাপ এটাৰে 10 কাপ লৈছো তাৰ লগত এয়া আৰু মই আটা 1 কাপ 2.5 কাপ যোগ কৰি দিছো মই আটা 2.5 কাপ যোগ কৰি দি পেলাই তাৰ লগত এয়া চেনি যোগ কৰি দিছো চেনিখিনি দি পেলাই অকণমান হালধি দি পেলাই গোটেইখিনি মিলাই পেলাইছো মই মিলাই পেলাই পানীখিনি মিহলাই পেলাই এটা ডো বনাই লৈছো তাৰ মানে ইমান পেলপেলা নকৰিব আৰু এটা জোখত ডো বনাই লৈছো ডো বনাই হৈ গ'ল এতিয়া কেৰাহীখনত মই মিঠাতেল দিছো দেই ৰিফাইন তেল ইউজ না কৰা ধাৰা মিঠাতেলটো দিছো দি পেলাই তেলখিনি হাই ফ্লেমত হৈ গ'ল গেছটো ফ্লেমটো লো কৰি ল'ব কৰি লৈ পেলাই মই এয়া তেল পিঠা এটা বল কৰি তাত এয়া দি গৈছো গেছটো লো ফ্লেম কৰি ল'ব হাই ফ্লেমত কৰিলে দেৰি যাব গোটেইখিনি এনেকে লাগি নধৰে অৱশ্যে ইটো লৰাই দিছো এয়া আমাৰ হৈ গৈছে 5 মিনিট মান লাগিলে আৰু এয়া ফুলি গৈছে পুৰা কোমল হৈ গৈছে এয়া এইখিনি আমাৰ বনাই হৈ গ'ল এনেকে গোটেইখিনি বনাই ললো আৰু আপোনালোকৰ লাগি ধৰিছে নেকি টিফিনটোত দেখাইছো এচক লাগি নাই ধৰা পুৰা এটা হৈ আছে এটো আপোনালোকে বনাই চাব হা পিঠাগুৰি খুনি মেলি ভাত পানী খাই কৈ পিঠা পুৰি মেলিও আজৰি হৈ গলো এতিয়া আবেলি হ'ল আৰু আমি তিনটাই ভাইটিয়ে ভন্টিয়ে আমি তিনটাই সেই আমলৈ পৰুৱা পাৰিবলৈ যাম এতিয়া তাৰ দৃশ্য আপোনালোকক দেখাম আৰু নাহিব ছোৱালী আমলৈ পৰুৱা পাৰিব গৈছে বুলি এতিয়া বলক আমি আমলৈ পৰুৱা পাৰোঁগে বলক যাও আমাৰ পুৰা একদম বহাগ মাহত ভাল লগা এটা বস্তু আপোনালোকক দেখাবলে চাব হা বস্তুটো হল কপৌ ফুল আৰু কপৌ ফুল নহয় যা ঘৰত নাথাকে এটা ছোৱালী যদি খুব মন মাৰি থাকে কোপা আনিম বিহুত কোপা পাম মূৰত লগাবলে কিন্তু আমাৰ ঘৰত আছে 14 পৰা ফুলিছে ৰাতিপুৱা এয়া মিছ ডান্সৰ টিবেনিতা গগৈ আৰু তাই মই ৰাতিপুৱা আহি কপৌ ফুল কেইজোপা চুমা খাওঁ আৰু নহয় গিনতি কৰোঁ কোনোবাই চুৰ কৰিছে নেকি 14 পৰা আছে ল'ৰাবোৰে বোলে বিহুত বোলে কপৌ ফুল বোলে চুৰ কৰি ছোৱালীবোৰক খোপাত হেনো গুজেগে আপোনালোকে কোনোবাই গুজি পাইছে নেকি ক'ব হা আমি কিন্তু কপৌ ফুলখিনি নিচিনো তেনেকে গুটি ধৰি থাকি যায় বহাগ মাহ পাৰ হৈ যায় ইয়াত গুটি ধৰি থাকি যায়
আপোনালোকৰ আমাৰ ব্লগটোৰ পৰা যে কিবা এটা উপকাৰ হওক তাৰ বাবে মই আপোনালোকক এটা টিপছ দিব বিচাৰিছোঁ ল'ৰা আৰু ছোৱালীবোৰৰ গালত হালমন হ'লে ক'লা ক'লা দাগ হয় হালমনটো এনেকৈ চেপি দিয়ে যে যেতিয়া ক'লা দাগ হৈ যায় দাগটো আঁতৰিবলৈ বহুত দিন লাগে মই 2014 চনৰ পৰা এটা মলম লগাই আছোঁ মানে মোৰ হালমন উঠিলে মানে মই মলমটো লগাই দিওঁ আৰু দাগটো মানে মোৰ গুচি যায় সেইটো মই মেট্ৰিক দিওঁতে মোৰ মুখত ধেৰ দাগ উঠিছিলে তেতিয়া মোক ডক্টৰে এটা মলম দিছে মলমটো এইটো এইটো আপোনালোকে লগাব পাৰে ইয়াৰ পৰা একো অপকাৰ নহয় প্ৰথম যেতিয়া আপোনালোকে লগাব মুখত অলপ অলপ মানে জলকীয়া পোৱা নিচিনা আকৌ ৰিম ৰিম কৰিব আৰু তাৰপিছত 3-4 দিন মানতে দাগটো সঁচাকৈ গুচি যাব মই এতিয়া 14 জনৰ পৰা লগাইছোঁ 20 জন পালেহি আৰু আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে আশা কৰোঁ মোৰ ব্লগটো দিয়াই টিপছটোৱে যাতে আপোনালোকক উপকাৰ কৰে ভিডিঅ'টো অৱশ্যে ব্লগ নিচিনা নহ'লে আৰু ঘৰত আমি দিনটো কেনেকৈ পাৰ কৰি দিওঁ আৰু বিহুলৈ কি কি যোগাৰ কৰিছোঁ সেইখিনিকে আপোনালোকক দেখুওৱা হ'ল আৰু এটা মেছেজ দিয়া হ'ল আৰু আপোনালোকে মলমটো এবাৰ ট্ৰাই কৰি চাব আৰু দাগটো যদি দাগটো যাবই বাৰু এনেও যদি আপোনালোকৰ সঁচাকৈ গুচি গ'ল তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আজিলৈ